তো উঠিব না উঠা 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 হেই উঠা আমি ৰাতিপুৱাই দৰ্জাখন খুলি দিম ঠিক আছে তো লাইট ঠাইত চব জ্বলা আছে ৰাতিপুৱা একদম মানে ফেন লাইট চব জ্বলা আছে ঠিক আছে মানে কাপোৰৰ কাৰণে মানে ফেনখন দিয়া হৈছে ঠিক আছে তো এতিয়া ইয়াত আমিও সোমাবৰ কাৰণে ফেন দিয়া হৈছে ইহঁতে এতিয়া উঠোৱাই নাই শুই আছে ঠিক আছে তো এতিয়া আমি দৰ্জাখন খুলিম বাহিৰত কি কণ্ডিশ্যন হৈ আছে ঠিক আছে দেখাই আছোঁ আপোনালোকক দেখাই আছোঁ বাহিৰত কি কণ্ডিশ্যন হৈ আছে চাই থাকক এই আমাৰ লগ চাওক কণ্ডিশ্যন বাহিৰত পানী পৰি আছে ডেইলি পানী পৰি থাকে খালি পানী পৰি থাকে উঠা নেকি হা হা উঠ 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 হেই ঐ ঐ উঠ 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 হে ৰাম উঠ 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 কোন বাপে তোমাক কিমান ঘুমাব দিয়া আছে ৰে হা গাখীৰ গৰম দি আছে গাখীৰ এইটো লাল চাহ দিব অলপমান গাখীৰ তো গাখীৰ দি কিনে অলপ চাহ হ'ব বঢ়িয়া একদম মজা আমাৰ কোনেও ৱেইট কৰি আছে চাহ খাবৰ কাৰণে তো বহুত অপেক্ষা কৰি আছে আৰু ইয়াৰ মোবাইলটো লাগে তো মোবাইল দিছোঁৱে তো বাৰে বাৰে মোবাইল চাব খুজি থাকে এয়া চাহ মাৰি আছে চাহ খাব লাগে নাজানা নেকি তুমি হা চাহ যে খাব লাগে নাজানা নেকি তোমাক চাহ নিদিম গাখীৰ খাওঁ ঠিক আছে স্লাইচ দি গাখীৰ খাওঁ কি আছে কেক আছে কেক আছে খা কেক খা আৰু গাখীৰ খা ঠিক আছে আৰু বেলেগ বস্তু নোখোজিবি চাহ খাবই নালাগে গাখীৰ খাব লাগে ঠিক আছে কোৱা তো গাইজ এতিয়া আমি মানে চাহ খাম তো আপোনালোকে চাই থাকক চাহ খাই কিনে আপোনালোকক কি দেখাব পাৰোঁ আছে আজি আৰু মানে চোৱা লাগিছিল যে আজি চোৱা খতম হ'ব তো আজি চোৱা পেলাই মানে ৰুম সলাব লাগিব এইটো ক'লা ৰুমটো ক'লা হৈ গৈছে এইটো মানে চেঞ্জ কৰিব লাগিব ঠিক আছে তো এইটো চেঞ্জ কৰি কিনে তো আপোনালোকক দেখাইছোঁ কি কৰোঁ কি নকৰোঁ তো বৰষুণো দি আছে তো চাই থাকক এণ্ড টপ ভিডিঅ'টো এনজয় কৰা চাওক চাহৰ লগত জুতি কেকৰ লগত এয়া মিষ্টিৰ লগত এয়া পকৰীৰ লগত ললিপপ কিয় হোৱা কিয় মাৰছা কিয় ৰাতিপুৱা লিপষ্টিক কাই দিছে টক কাম বহন নাই এই ৰাতিপুৱা মানে লিপষ্টিক দে চকুত কাজল দে পঢ়া শুনাটো নাইয়ে চেদি ইমান খাই মানে তাগৰা মৰ্তা দেখিছা দাগিল আমাৰ আজি বাইদেউ পূৰা চাফাই কৰি আছে ৰুমবিলাক এইবিলাক পূৰা ক্লিন কৰি আছে তো পানী এইবিলাক পূৰা ক্লিন কৰি দি আছে তো চবকেইটা ৰুম আজি মানে চব মচিছে বঢ়িয়াকৈ যদি এইটো ৰুমো মুচিছে মানে চব আজি ক্লিন কৰিছে ভাল লাগিছে আজি কাম কৰিছে তো মজা লাগিছে এনেকৈ কাম কৰিব লাগে ঠিক আছে তো বাহিৰত পূৰা পানী পৰি আছে তো এইবিলাক পূৰা ক্লিন কৰি আজি মানে একদম মানে চিকচিকা কৰি ৰাখিছে তো আজি অলপ ভাল লাগিছে তো এনেকৈ কাম কৰিব লাগে তো মই মানে পূৰা এক্সাইটেড তো এনেকৈ কাম কৰিলে ভাল লাগে তো আজি মই বিৰাট খুচ তো পানীও পৰি আছে তো এতিয়া কি কৰোঁ কি নকৰোঁ তাকে ভাবি আছোঁ তো লাইনটোও যাব আৰু কাৰেণ্টটো তো আমাৰ ৰাখি কি কৰিব কি নকৰিব হা আচ্ছা তো আমাৰ বাইদেৱে পূৰা কাম কৰি আছে তো বাহিৰত গৈছে আমাৰ ৰাখি তো পানীৰ কাৰণে বেৰাব অসুবিধা হৈ আছে তো এতিয়া মানে বিচনা মানে একদম মানে ইয়াত বক্স থৈ দিয়া হৈছে ইয়াত মানে একদম তো ভাল লাগিছে তো এইবিলাকে মানে একদম পূৰা ক্লিন আৰু তো পাকঘৰটো ক্লিন হৈ গৈছে তো এইটো আগতে ক্লিন কৰিছে তো এতিয়া ভাল লাগিছে তো আমাৰ তো ফাইনালি গাইজ তো আজি এটা কথা কৈ লওঁ আপোনালোকক ঠিক আছে তো ঘৰটো বনাইছোঁ এতিয়ালৈকে আমাৰ মানে কি ফুটিং কাটি কিনে ৰাখিছোঁ তো এতিয়ালৈকে হোৱাইট চিমেণ্ট পেইণ্ট একো কৰা নাই ঠিক আছে তো আমাৰ বৰ্তমান মানে কি ইমান পইচা পাতি নহয় আছে পইচাও লাগিব এইখিনি কৰিবৰ কাৰণে তো পেইণ্ট কৰা নাই সেইটোও আমি বেডৰুম বনাম
লাহে লাহে কৰোঁ আমি ভাবিছিলোঁ ড্ৰয়িং ৰুম বনাম এইটো চাওক মানে এতিয়া বৰ্ডত মানে একদম লগাই ৰেডি কৰিছোঁ ঠিক আছে এয়া বৰ্ড এতিয়া আমি এটা টিভি লগাম আৰু ইয়াত থাকিব শ্বকেছ চফা থাকিব বহিবৰ কাৰণে তো এয়া এইটো বাহিৰত ওলাই দিম সম্পূৰ্ণ কিটচেন ৰুম একদম বাহিৰত কৰি দিম ঠিক আছে তো এয়া আমাৰ ঘৰ তো এয়া বোলে বাল্টিং নি দিব লাগে আমাৰ মহাজনীক পানী আছে হ'বলা কি কৰিবি বাল্টিং লৈ ল তো বন্ধুসকল এতিয়া মানে ফাইনেলি একদম গা পা ধুই ৰেডি হ'লোঁ আৰু লগতে আমাৰ ঘৰৰ একদম মানে কমপ্লিট চোৱা চাটি ফেলাল তো লগতে মই লহুণডাল সলাই ল'লোঁ তো টেম্পৰালিকৈ মই সলাই ল'লোঁ ঠিক আছে তো আপোনালোকক দেখাই আছোঁ তো আমাৰ মেডামে কি কৰি আছা তো এয়া মুড়ি ভাজি আছে আৰু চাহ বনাই আছে চাহ খাব লাগিব গৰম তো এয়া মুড়ি এয়া চালমুড়ি বনাই আছে আমাৰ মানে এইখিনি লগতে কাঠ আনি থৈ দিছোঁ মানে একদম নষ্ট হৈ যাব লাগিছে পানী পাই মানে কি কৰিবি আৰু গাইছ মানে লগতে এতিয়া আমাৰ হোমটো মানে ভালে আছিল ঠিকে আছিল তো এইটো হোমটো বৰ্তমান মানে একদম বজাই মানে মানে লগবিলাকে একদম মানে খতম কৰি দিছে চাওকচোন এইবিলাক মানে একে ঘৰণীয়াবিলাক নোহোৱা কৰি দিছে তো ইয়াতে চব ঠিকেই আছে তো বন্ধুসকল আপোনালোকে কি কৰি আছে ইমান পানী পৰি আছে বৰষুণ ঢেৰ বৰষুণ পানী আহে আৰু চাৰে আৰু আহে তো এনেকৈ বৰষুণ পৰি আছে তো আপোনালোকে কি কৰি আছে কমেণ্টত জনাবচোন তো আমিওতো ঘৰতে বহি আছোঁ বৰ্তমান কাম কাজ নাই মই কি কৰিম কি নকৰিম হৈ গৈছোঁ মানে ঘৰতে খোৱা বহা মানে তিনিওবেলাই মানে এনেকুৱা হৈছে মানে তিনিওবেলাই খোৱা খায় এয়া আমাৰ চালমুড়ি পূৰা ৰেডি হৈ গৈছে চালমুড়ি বনাই আছে মানে খাবৰ কাৰণে ৰেডি হৈ আছে বনাওঁ বঢ়িয়াকৈ বনাওঁ চালমুড়ি তো চাহ